ধন্যবাদ যীশু, ধন্যবাদ যীশু, ধন্যবাদ প্ৰেমৰ বাবে, ধন্যবাদ প্ৰেমৰ বাবে, ধন্যবাদ যীশু, ধন্যবাদ যীশু, ধন্যবাদ প্ৰেমৰ বাবে, ধন্যবাদ প্ৰেমৰ বাবে। হয় মোৰ প্ৰিয় ভাই আৰু বন্ধুসকল, ঈশ্বৰৰ বাক্য ফিলিপিয়া 4:6 কৈছে, তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু তোমালোকৰ সকলো নিবেদন ধন্যবাদযুক্ত প্ৰাৰ্থনাৰে সৈতে ঈশ্বৰৰ আগত উপস্থিত হ'ব। তাতে জ্ঞানৰ অগম্য যি ঈশ্বৰৰ শান্তি, সেয়ে আমাৰ হৃদয় আৰু মন পহৰা দিব বুলি কৈছে। হয়, ঈশ্বৰৰ বাক্যত কৈছে, ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ মাজত তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়। হয়, কিয়নো বৰ্তমান সময়ত হয়তো আপুনি এনেকুৱা এটা পৰিস্থিতিৰ মাজত আছে যে নানান সংসাৰৰ চিন্তা, টকা পইচাৰ অভাৱ আৰু বহুতো বিষয় আছে যে আপোনাক ভাৰাক্ৰান্ত কৰি থৈছে, পৰিশ্ৰান্ত কৰি থৈছে, আৰু আপুনি ভাবি আছে যে অহাকালি কি হ'ব, মোৰ ল'ৰা ছোৱালীবিলাকে অহাকালি ক'ত থাকিব, কেনেকৈ থাকিব। আৰু এতিয়া খ্ৰীষ্টমাছৰ সময়ো আহিছে, যে আমাৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ নিমিত্তে ডাঙৰ এটা উৎসৱ। আৰু আপোনালোকে ভাবি আছে যে এই সময়ত আমি আমাৰ সেই পৰৱ, এই অভাৱৰ মাজত, এই কষ্টৰ মাজত আমি আমাৰ এই পৰৱত আমি ল'ৰা ছোৱালীবিলাকক কেনেকৈ আমি তেওঁলোকৰ মনৰ ইচ্ছাবিলাক পূৰণ কৰি। বহুতো বিষয় এনেকুৱা আছে যে আপোনাৰ বহুতো চিন্তিত কৰি তুলিছে, কিন্তু সেই ঠাইত ঈশ্বৰৰ এই বাক্য আমাক কৈছে যে একোলৈ চিন্তা নকৰিবা। হালেলুয়া। এয়া মানুহৰ বাক্য নহয়, এয়া ঈশ্বৰৰ বাক্য। আৰু যেতিয়া ঈশ্বৰে কৈছে যে একোলৈ চিন্তা নকৰিবা, ইয়াৰ অৰ্থ যে তেওঁ সকলো যোগাব। হালেলুয়া। তেওঁ আপোনাৰ সকলো চিন্তা দূৰ কৰিবলৈ সামৰ্থ্য ঈশ্বৰ হয়, যিজনে সূৰ্য আৰু চন্দ্ৰ আৰু সেই তৰাবোৰক বনাইছে। সেইজনা ঈশ্বৰে কৈ আছে একোলৈ চিন্তা নকৰিবা, কিন্তু তাৰ পৰিৱৰ্তে তোমালোকৰ সকলো চিন্তাৰ ভাৰ ঈশ্বৰে কৈছে যে মোৰ ওপৰত পেলাই দিয়া, কিয়নো তেওঁ আপোনাৰ সকলো চিন্তা দূৰ কৰিবলৈ, আপোনাৰ সকলো সমস্যাৰ সমাধান কৰিবলৈ তেওঁ
সামৰ্থ্য ঈশ্বৰ হয়। তেওঁ দুখৰ সময়ত, কষ্টৰ সময়ত আপোনাৰ হৃদয়, আপোনাৰ মন আনন্দেৰে পৰিপূৰ্ণ কৰিবলৈ তেওঁ সমৰ্থ ঈশ্বৰ হয়। আৰু সেই নিমিত্তে ঈশ্বৰৰ বাক্যত কৈছে, আনন্দ কৰা, পুনৰাই আনন্দ কৰা, নানা ক্লেশতো আনন্দ কৰা। হয়, ক্লেশৰ মাজত আনন্দ কৰা মানুহৰ নিমিত্তে বহুত কঠিন, কিন্তু ঈশ্বৰৰ বাক্যত কৈছে এয়া কঠিন হ'ব পাৰে, কিন্তু এয়া অসম্ভৱ নহয়। কিয়নো সেই আনন্দদাতা ঈশ্বৰ তেওঁ আপোনাৰ আৰু মোৰ লগত আছে। আৰু সেই ঈশ্বৰে কৈছে যে নানা ক্লেশতো আনন্দ কৰা। কেনেকৈ? ঈশ্বৰ বাক্যত কৈছে আশা আনন্দ কৰা। হয়, আমি বহুতো সময় আমি ভাবো যে এই ক্লেশৰ সময়ত আমি কেনেকৈ আনন্দ কৰিবলৈ পাৰিম। ঈশ্বৰেতো কৈছে ক্লেশৰ মাজত আনন্দ কৰিবলৈ, কিন্তু আমি কেনেকৈ আনন্দ কৰিম? ঈশ্বৰৰ বাক্যই আমাক, বাইবেলে আমাক কয় যে আশাত আনন্দ কৰা। অৰ্থাৎ ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে সেই প্ৰতিজ্ঞাবোৰত আপুনি আশা কৰক, আৰু সেই প্ৰতিজ্ঞাবোৰত আশা কৰি আপুনি আনন্দ কৰিবলৈ পাৰিব। কিয়? কাৰণ ঈশ্বৰৰ বাক্যত কৈছে যিজনে ঈশ্বৰত আশা কৰিব তেওঁ কেতিয়াও লাজত নপৰে। হালেলুয়া। কাৰণ সেই ঈশ্বৰে আপোনাক কেতিয়াও লাজত পৰিবলৈ নিদিব, কিয়নো তেওঁ সৰ্বশক্তিমান ঈশ্বৰ হয়। আৰু সেই ঈশ্বৰ আপোনাৰ সংগে সংগে আছে। তেওঁ কৈছে মই তোমাক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম। এই নিমিত্তে কৈছে হে সকলো ভাৰাক্ৰান্ত আৰু পৰিশ্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা। প্ৰভু যীশুৱে কৈছে মই তোমালোকক জিৰণি দিম আৰু তোমালোকে নিজ নিজ আত্মাত জিৰণি পাবা। হালেলুয়া। এই নিমিত্তে আহক এই বৰ্তমান সময়ত আমি আমাৰ দুখ, আমাৰ কষ্ট, আমাৰ অভাৱৰ পিনে আমি অধিক মন নিদি, অধিক এই সকলো বিষয়ে অধিক দূষিত নহৈ আমি আমাৰ ত্ৰাণকৰ্তা আমাৰ ঈশ্বৰলৈ আমি চকু তুলি চাওঁ। হওক আমি আমাৰ মূৰ তুলি আমি তেওঁলৈ আমাৰ সকলো নিবেদনবিলাক আগবঢ়াও। হওক আহক আমি আশাৰে সৈতে আমি তেওঁৰ ওচৰলৈ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে চাপি আহোঁ। আমি য'তেই আছো, যি ঠাইতে আছো, আমি যি জাতিৰ, যি ধৰ্মৰ লোকেই নহয় কিয়, ঈশ্বৰ এজনেই হয়। আৰু তেওঁ এটা নাম আমাক দিছে, সেয়া হ'ল যীশু। সেই যীশুৰ নামেৰে আহক, পিতৃ ঈশ্বৰক মাতক, তেওঁৰ আগত আপোনাৰ নিবেদনবোৰ ৰাখক, আৰু চাওক কেনেকৈ আপোনাৰ হৃদয়, আপোনাৰ মন তেওঁৰ শান্তি আৰু আনন্দেৰে ভৰি যাব। তেওঁৰ সেই প্ৰতিজ্ঞাবোৰলৈ মন কৰক, য'ত তেওঁ কৈছে গীতমালা 23 অধ্যায়, যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ আমাৰ ৰক্ষক হয়। সেই সৰ্বশক্তিমান ঈশ্বৰ আমাৰ ৰক্ষক হয়। আমি যেতিয়া চকু তুলি তেওঁলৈ চাওঁ, আমি তেওঁৰ প্ৰতিজ্ঞাবোৰত আমি আশা কৰিম, নানা ক্লেশৰ মাজত, নানা অভাৱৰ মাজতে আমি আনন্দ কৰিবলৈ পাৰিম। কাৰণ ঈশ্বৰে আমাক চিন্তিত হ'বলৈ নহয়, ঈশ্বৰে আমাক দুখিত হ'বলৈ নহয়, কিন্তু ঈশ্বৰে আমাক আনন্দিত হ'বলৈ নিৰ্মাণ কৰিছে। হালেলুয়া। ঈশ্বৰ এই নিমিত্তে তেওঁ তেওঁৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টকে এই জগতত আজিৰ পৰা 2000 বছৰ আগত পঠাইছিল, আপোনাৰ আৰু মোৰ দুখ দূৰ কৰিবলৈ।
আপোনাৰ আৰু মোৰ ৰোগ সুস্থ কৰিবলৈ, আপোনাৰ আৰু মোৰ অভাৱ দূৰ কৰিবলৈ। এই নিমিত্তে ঈশ্বৰৰ বাক্যত কৈছে যে তেওঁৰ সাজ বহা কোবৰ যোগেদি আমি সুস্থ হৈছোঁ। হয়, আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁ সূচা হ'ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে তেওঁ গুৰি কৰা হ'ল, আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিলে আৰু তেওঁৰ প্ৰতিটো সাজ বহা কোবৰ যোগেদি আমি সুস্থ হ'লো বুলি কৈছে। হয়, প্ৰভু যীশুৱে কৈছে চোৰ কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু তেওঁ এই পৃথিৱীত আহিছিল আপোনাক আৰু মোক জীৱন দিবলৈ, আৰু সেই জীৱন প্ৰচুৰকৈ দিবলৈ, য'ত শান্তি আৰু আনন্দৰ ভৰ পৰি আছে। হয়তো বহুতৰ জীৱনত, বহুতৰ ঘৰত, বহুতৰ ভঁৰালত টকা পইচাৰ ভৰ পৰি থাকিবলৈ পাৰে, কিন্তু তথাপিও তেওঁলোকৰ হৃদয় আৰু বিবেক, হৃদয় আৰু মন দুখেৰে পৰিপূৰ্ণ, তেওঁলোকৰ পৰিয়ালবিলাক দুখেৰে পৰিপূৰ্ণ। কিন্তু আপুনি আৰু মই, আমাৰ টকাৰ ভৰ পৰি নাথাকিলেও প্ৰভু যীশু খ্ৰীষ্ট কৈছে তেওঁ আমাৰ জীৱন, সেই প্ৰচুৰ জীৱন তেওঁ দিবলৈ সামৰ্থ্য ঈশ্বৰ হয়। হয়, আপোনাৰ আৰু মোৰ লগত টকা পইচা, ধন সম্পত্তি জগতৰ মানুহতকৈ বহুত কম থাকিবলৈ পাৰে, কিন্তু যদি আপুনি প্ৰভু যীশু খ্ৰীষ্টক আমন্ত্ৰণ কৰিছে আপোনাৰ জীৱনত, তেওঁ যদি আপোনাৰ উদ্ধাৰকৰ্তা আৰু প্ৰভু, তেওঁ যদি আপোনাৰ আশাৰ আকৰ হয়, আপোনাৰ হৃদয়ত যি আনন্দ আৰু শান্তি সেয়া জগতৰ ধন সম্পত্তিও আপোনাক দিবলৈ নোৱাৰে, সেয়া আপোনাৰ পৰা কোনো কাঢ়ি লৈ যাব নোৱাৰিব। আৰু সেয়ে আপুনি আৰু মই সেই সকলো পৰিস্থিতিৰ মাজতো আমি সদায় আমাৰ ঈশ্বৰত আমি আনন্দ কৰিবলৈ পাৰিম। হালেলুয়া। আৰু সেই আনন্দেৰে আমি আমাৰ ঈশ্বৰৰ গৃহত আমি উপস্থিত হ'বলৈ পাৰিম। আনন্দেৰে আমি ইজনে সিজনক আমি উৎসাহিত কৰিবলৈ পাৰিম। হয়, কাৰণ আনন্দদাতা পৰমেশ্বৰ, এই জগত আৰু তাৰ সৃষ্টিকৰ্তা ঈশ্বৰ, তেওঁ আমাৰ সৈতে আছে আৰু তেওঁ কৈছে যে তুমি একোলৈ চিন্তা নকৰিবা, তোমালোকৰ সকলো চিন্তাৰ ভাৰ মোৰ ওপৰত পেলাই দিয়া, আৰু তোমালোকৰ সকলো নিবেদন ধন্যবাদযুক্ত প্ৰাৰ্থনাৰ সৈতে তেওঁৰ আগত উপস্থিত হওক, কিয়নো তেওঁৰ সেই স্বৰ্গৰ ভঁৰালৰ পৰা আপোনাৰ সকলো অভাৱ পূৰ কৰিবলৈ তেওঁ সমৰ্থ। এই নিমিত্তে ঈশ্বৰৰ বাক্যত কৈছে, সাধু পৌলে কৈছিলে, মণ্ডলীক কৈছিলে, আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে সম্পূৰ্ণ কৰক। হালেলুয়া। ঈশ্বৰে এই জগতৰ ধন অনুসাৰে নহয়, কিন্তু তেওঁৰ স্বৰ্গীয় ধন অনুসাৰে আপোনাৰ আৰু আমাৰ সকলো অভাৱ পূৰ কৰিব। হয়, এই পৃথিৱীত যদি মানুহৰ জীৱনত সকলোতকৈ ডাঙৰ অভাৱ সেয়া শান্তি আৰু আনন্দৰ অভাৱ, সেয়া তেওঁ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ, যিয়ে নেকি টকা পইচা ধন সম্পত্তি কোনো মানুহে আপোনাক দিবলৈ নোৱাৰে। গতিকে আহক আমি সেই আনন্দেৰে সৈতে আমি তৈয়াৰ হওঁ আৰু প্ৰভু যীশুৰ সেই জন্মদিন আমি উদযাপন কৰিবলৈ আমি আশা কৰোঁ, আশাৰে পৰিপূৰ্ণ হওঁ আৰু আনকো আমি আশা দিওঁ হওক। ঈশ্বৰে আপোনাক সকলোকে আশীৰ্বাদিত কৰক আৰু আপোনালোকৰ প্ৰত্যেকজনৰ সকলো অভাৱ পিতৃ ঈশ্বৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সম্পূৰ্ণ কৰক। আপোনালোকৰ ভঁৰালবোৰ স্বৰ্গৰ আশীৰ্বাদেৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামত উপচি পৰক আৰু আপোনালোকেও আপোনালোকৰ হৃদয় মন ঈশ্বৰৰ শান্তি আৰু আনন্দেৰে পৰিপূৰ্ণ হৈ উপচি আনৰ জীৱনলৈ বৈ যাওক। হালেলুয়া। প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই প্ৰাৰ্থনা কৰিছোঁ। আমেন।